নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে অজয় দা টেক অসমীয়া। আজি আমি কথা পাতিম ফেচবুক একাউণ্ট কেনেকৈ ওপেন কৰিব পাৰি। অতি সহজ সৰলভাৱে মই আপোনালোকক শিকাই দিম আৰু ভিডিঅ'টো স্কিপ নকৰিব। চেনেলটো নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব এটা কৰিব। বলক এতিয়া বৰ বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ফেচবুক এপ্লিকেশ্যনটো ওপেন কৰিব এনেকৈ। ওপেন কৰিব, ওপেন কৰাৰ পিছত ইয়াতে মোবাইল নাম্বাৰ অৰ ইমেইল আইডি আৰু পাছৱৰ্ড কিবা এটা সুধিছে। যদি আপোনাৰ পুৰণা একাউণ্ট এটা আছে তো ইয়াতে লগ ইন কৰিব পাৰিব। তো বলক এতিয়া আমি নতুন একাউণ্ট এটা কেনেকৈ ওপেন কৰিব। অলপমান তলত চাব, ইয়াতে ক্ৰিয়েট নিউ একাউণ্ট আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপুনি গেট ষ্টাৰ্টেড ইয়াত ক্লিক কৰিব। আৰু আপোনাৰ ইয়াত হোৱাটছ ইউৰ নেম, আপোনাৰ নাম সুধিছে। ফাৰ্ষ্ট নামটো কি, আপুনি আপোনাৰ যি নাম দি খুলিব মন আছে সেই নামটো ইয়াতে এণ্টাৰ কৰিব। তো মই ইয়াতে আপোনালোকক খুলি দেখুৱাইছোঁ, PRIY প্ৰিয়ংকা পাঠক, লাষ্ট নাম পাঠক লিখিছোঁ, পাঠক। তো এনেকৈ মই কৰাৰ আগতে আপোনালোকে কৰি যাব। এতিয়া কি কৰিব, নেক্সটত ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত ইয়াত সুধিছে আপোনাৰ ডেট অফ বাৰ্থটো। তো ডেট অফ বাৰ্থটো আপুনি ছিলেক্ট কৰিব ইয়াতে। মই ইয়াতে ডেট অফ বাৰ্থটো ছিলেক্ট কৰিম। চনটো প্ৰথমতে ছিলেক্ট কৰি ল'ব। চনটো ক'লে 95, জানুৱাৰী 1। মই এইটো এটা আপোনালোকক এক্সাম্পল দেখুৱাইছোঁ, আপোনালোকক যি হয় এইটো এণ্টাৰ কৰিব। এতিয়া কি কৰিব, নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনাক ইয়াত সুধিছে হোৱাটছ ইউৰ জেণ্ডাৰ, মেল ফিমেল, মোৰ অপশ্যনছ আছে ইয়াতে, ট্ৰান্সজেণ্ডাৰ যি হয় তাতে ইয়াত ছিলেক্ট কৰিব। মই ফিমেলত ক্লিক কৰিছোঁ কাৰণ ছোৱালী নামত খুলিছোঁ মই। নেক্সট ইয়াতে মোবাইল নম্বৰ বিচাৰিছে আপোনাক, হোৱাটছ ইউৰ মোবাইল নম্বৰ। তো আপুনি মোবাইল নম্বৰ নিদিলে কি কৰিব লাগিব, চাইন আপ উইথ ইমেইল আইডিৰ লগত চাইন আপ কৰিব লাগিব। যিটো আপোনাৰ মোবাইলত ইমেইল আইডি লগ ইন হৈ আছে তাত ইয়াতে ক্লিক কৰিব। মই মোবাইল নম্বৰ নিদিওঁ, ইয়াতে আপোনাৰ ইমেইল আইডিটো এণ্টাৰ কৰিব। ইয়াতে মই বা নহয় মই ফোন নম্বৰ এণ্টাৰ কৰিম, তেতিয়া ফোন নম্বৰটো আপুনি দিব পাৰে। মই বৰ্তমান ফোন নম্বৰটো নিদিওঁ, জিমেইল আইডি এটা দি আছোঁ। ইয়াতে মই ইমেইল আইডি এড কৰি দিলোঁ। ক্ৰিয়েট এ পাছৱৰ্ড উইথ আ লেফ্ট 6 লেটাৰ। 6টা সংখ্যাৰ ওপৰত আপুনি এটা পাছৱৰ্ড বনাব ইয়াতে। তো মই পাছৱৰ্ডটো বনাই আছোঁ। পাছৱৰ্ডটো মই দেখুৱাই দিছোঁ, আপোনালোকে এনেকৈয়ে ক্ৰিয়েট কৰিব। ছেভ ইউৰ লগ ইন, ছেভ কৰি দিব ইয়াতে, ছেভত ক্লিক কৰি দিব। তাৰপিছত এগ্ৰি টু ফেচবুক, টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ এইটো এগ্ৰি কৰি দিব, ইয়াত কোনো টেনশ্যন নাই। ইয়াতে এগ্ৰিত ক্লিক কৰি দিব। তো এতিয়া ইয়াতে যিটো ইমেইল আই ডি দিছিলোঁ তাতে এটা কনফাৰ্মেশ্যন কোড গৈছে, সেই কোডটো ইয়াতে এণ্টাৰ কৰিব লাগে। কোড গৈছে যিটো ইমেইল আই ডি দি মই ফেচবুক একাউণ্টটো ক্ৰিয়েট কৰিছিলোঁ। তো মই এতিয়া ইমেইলটোত বিচাৰি যাওঁ। তো ইয়াতে দেখিছেনে 55618, 55618, মই ইয়াতে এণ্টাৰ কৰি দিম এতিয়া। নেক্সট এতিয়া কি কৈছে, এড এ প্ৰফাইল পিকচাৰ। আপুনি প্ৰফাইল পিকচাৰটো এতিয়া ৰাখিবও পাৰে বা নাৰাখিবও পাৰে। যদি ৰাখিব বিচাৰে এড পিকচাৰত ক্লিক কৰিব, বা ৰাখিব মন নাই স্কিপ কৰিব। তো মই আপোনালোকক ৰাখি দেখুৱাইছোঁ। তো এলাউ কৰিব, পাৰ্মিশ্যন বিচাৰিছে, তো চব এলাউ কৰি দিব। তো এতিয়া মই
বৰ্তমান মই এখন ফটোকে আপোনালোকক এক্সাম্পল কাৰণে ৰাখি দেখুৱাইছোঁ তাৰপিছত ফটোখন ইয়াতে কি কৰিব ডান ক্লিক কৰিব নহলে বা ভাল লগা নাই যদি বেলেগ এখন লগত চেঞ্জ পিকচাৰত ক্লিক কৰিব তো মই এখনকে ফাইনেল কৰিছোঁ ডান Turn on contact uploading to find your friends start on কৰিব পাৰে not now কৰিব পাৰে এটো আপোনাৰ চয়েস তো মই অন কৰি দিছো ইয়াতে ফ্ৰেন্ড লিষ্ট বিলাক ওলাইছে আপুনি কাবাক এড কৰিব বিচাৰে নেকি তো তিনজনক মই এড কৰিছো বা ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব পাৰে আৰু স্কিপ কৰিব পাৰে তো আপোনালোকৰ নিজৰ চয়েস তো মই এড ফ্ৰেন্ড কৰিছো এতে তো এইখিনিতে আমাৰ ফেসবুক একাউন্ট সম্পূৰ্ণ হৈ গল ফটোখন চেঞ্জ কেনে কৰিব আপোনালোকে ইয়াতে ক্যামেৰা মাৰ্কটো দেখিছে ইয়াতে ক্যামেৰাত ক্লিক কৰি দিব আৰু তললে চাব select profile picture ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত মই এখন ফটো লগাম এখন ফটো এতে লগাই দিছো আৰু তো সেভত ক্লিক কৰি দিলো এতিয়া প্ৰফাইলখন চেঞ্জ হৈ গল প্ৰথমতে যিখন আছিল এটা বেলেগ এখন আহিল তো ইয়াতে মনোৰঞ্জন বৰা ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব পাৰে মই পঠিয়াই দিছো ইয়াতে আপোনালোকক দেখুৱাই দিছো ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাই আৰু ইয়াতে আপোনাৰ ওপৰত লিখা আছে এড কভাৰ ফটোখনো আপোনালোকে চেঞ্জ বা লগাব পাৰে মতে ক্যামেৰাটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে ওলাব আপলোড ফটো ইয়াতে ক্লিক কৰি দিব তো ফটো গ্যালাৰীত লৈ আহিলে তো মই এই ফটোখনকে আপোনালোকক আপলোড কৰি দেখুৱাইছো আৰু ইয়াতে সেভত ক্লিক কৰি দিব দেখিব পাৰিছে এতিয়া কভাৰ ফটো আপলোড হৈ গল কভাৰ ফটো আপলোড হৈ গল আৰু এতিয়া ফটো পোষ্ট কেনে কৰিব